নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ আৰু এটা নতুন ৰেচিপি লৈ আহিছোঁ। সেয়া হ'ল গঞ্জনাৰ চাটনি। আমাৰ অসমীয়া সংস্কৃতিৰ সকলোৰে পৰিচিত, যাৰ নাম হ'ল জ্বলা বটা। ইয়াক জ্বলা বটা বুলিও কোৱা হয়। এই জ্বলা বটাখিনি মই কেনেকৈ বনাইছোঁ আপোনালোকক দেখাব বিচাৰোঁ। তেন্তে বলক ভিডিঅ'টো চাই লওঁ। এয়া চাওক, এয়া হৈছে গঞ্জনা। মই এই গঞ্জনাখিনি আদাৰ লগত এনেদৰে মিক্স কৰি লৈছোঁ। মিক্স কৰাৰ পিছত ইয়াত মই জিৰা গুড়ি, ধনিয়া গুড়ি এইবোৰ দি ইয়াত ৰেড চিলি পাউডাৰ দিছোঁ। তাৰপিছত নিমখ আৰু তেল এনে সকলোখিনি দি মই ইয়াত ভালদৰে মিক্স কৰিছোঁ। আৰু মিক্স কৰাৰ পিছত এয়া চাওক, আপোনালোকে দেখিব পাইছে মোৰ চাটনিখিনি ৰেডি হৈ গ'ল। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় জনাব। মোৰ ভিডিঅ'টো শেষলৈ চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ।